কৃষ্ণ জয়গুৰু শংকৰ আধ্যাত্মিকতাৰ মাজেৰে মনাকচাবাসী ৰাইজে এই ৰাসৰ গোসাঁই স্থানত আন বছৰৰ দৰে এইবেলিও তিনিদিনীয়া কাৰ্যসূচীৰে পালনাম কৰি উদযাপন কৰিছেহি। আহকচোন পালনামৰ প্ৰাক মুহূৰ্তত এয়া আমি ধৰ্মধ্বজা উত্তোলনৰ কিছু মুহূৰ্ত। ধৰ্মধ্বজা উত্তোলনৰ প্ৰাক মুহূৰ্তত পৰিৱেশন কৰা বৰগীতে পালনামৰ যি আধ্যাত্মিকতা, এই আধ্যাত্মিকতা ভকত বাপ-বান্ধৱ সমস্তৰ মাজত আকৌ গভীৰ আধ্যাত্মিকতাৰ মাজত সোমাই পৰা দেখিছোঁহি। আমি এতিয়া কাৰ্যসূচীটো হওক
এইদৰেই ধৰ্মধ্বজাৰ তাৎপৰ্য দাঙি ধৰি উত্তোলক মাননীয় কীৰ্তিমোহন দাস ডাঙৰীয়াই ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী সমাপন কৰে। লগে লগে মই মোৰ ভিডিঅ'টিও সমাপ্ত কৰিছোঁহি। ধন্যবাদ।